কেলৈ কি হ'ল মনৰ লগতে পাথৰ মাৰি আছে পানীত কিয় ব্ৰেকআপ হৈ গ'ল গাৰ্লফ্ৰেণ্ডৰ লগত কি ব্ৰেকআপ হ'ল এসপ্তাহমান হৈছিলে আপোনাৰ ভাল পোৱা ব্ৰেকআপ হ'লেই নে কিবা কৰিলি চাগে কালি ৰাতি ফোন কৰিছে ঠাণ্ডি বিয়েৰ লাগে সঁচা নেকি সঁচা গ'লোঁ বিয়েৰ এটা লৈ ঘৰৰ সন্মুখত গ'লোঁ দিওঁতে কৈছে এইবিলাক কি আনিছা মই তই কৈছিলি দেখোন ঠাণ্ডি বিয়েৰ তাৰপিছত গম পালোঁ ঠাণ্ডি বিয়েৰ কৈছিল নে টেডি বিয়েৰ এইটো টেডি বিয়েৰ কৈছিলে মই ফোনত শুনিলোঁ ঠাণ্ডি বিয়েৰ ব্ৰেকআপ হ'ল আৰু বাইকখনো তেল নাইকিয়া হ'ল ঠেলি ঠেলি আহিছোঁ ৰাতি দেই তেল পাওঁ এতিয়া আজি গৈছোঁ 90 টকা লিটাৰ লাগে 90 টকা লিটাৰ পেট্ৰলহে ভগৱান বাইকখন মই লোহাটিকম বেছিয়ে দিওঁ নেকি নিজে জানিব লাগে না ছোৱালীজনীয়ে বিয়ে খুজিব নেকি খাবও পায় এইবাৰ ওলোৱা নাছিলে অসমত বোলে মাদক দ্ৰব্য সেৱন কৰা মহিলাৰ সংখ্যা বাঢ়িছে সেইকাৰণে মই লৈ গৈছোঁ বাদ দে কথা কচোন তোৰ মানে ভাৰতবৰ্ষত সম্পূৰ্ণ ভাৰতবৰ্ষত তোৰ একদিনত কিমান তেল লাগে চাগে পেট্ৰল ডিজেল এইবিলাক সম্পূৰ্ণ ভাৰতবৰ্ষত তোৰ 3 মিলিয়ন বেৰেল লাগে 3 মিলিয়ন বেৰেল 3 মিলিয়ন মানে 30 লাখ বেৰেল বেৰেল মানে কি বেৰেল মানে তোৰ এই মস্ত মস্ত ড্ৰাম এইবিলাক যেনেকৈ এইবিলাক বেৰেলত তোৰ থাকে 159 লিটাৰ 159 লিটাৰ থাকে এটা ড্ৰামত তেনেকুৱা তোৰ 30 লাখ 159কে 30 লাখ পূৰণ কৰ কিমান হয় ইমানেই বম দীঘল অংক দেখোন কেলকুলেটৰ মাৰিব লাগিব ৰ 30 লাখ পূৰণ 159 47 লাখ 47 crore 70 লাখ 47 crore 70 লাখ বা মোটামুটি অংকতে ধৰ 48 crore 70 লাখ ন আৰু 30 লাখ বেছি 30 লাখ বেছিকৈ ধৰ 48 crore ধৰ বুজিবৰ কাৰণে 48 crore লিটাৰ 48 crore লিটাৰ লাগে একদিনত ভাৰতত পেট্ৰল ডিজেল ইম্পৰ্টেণ্ট কথা তোৰ 2020 চনত মানে পানীতকৈও কম দাম হৈ গৈছিল বোলে পেট্ৰলৰ তেতিয়া যদি চৰকাৰে ৰাখিলেহেঁতেন এসোপামান কিনি পেলাই দাম কম হওঁতেই ৰাখি ল'ব লাগিছিলে অলপ বেছিকৈ হয়নে নাই মেইন কথা হৈছে SPR ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ মানে য'ত আমি তেলবিলাক জমা কৰি থওঁ সেইটো কয় SPR ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ ঠিক আছে তাত আমাৰ ৰিজাৰ্ভ কৰা আছেহে আমাৰ মানে ৰিজাৰ্ভ কৰিব পৰা জেগা আছেহে 36 মিলিয়ন বেৰেল 360 লাখ বেৰেল ৰাখিব পৰা ক্ষমতা মানে আমাৰ ভাৰতৰ হাতত এনেই মিলিয়ন বেৰেলেৰে 34 মিলিয়ন বেৰেল কৰিল ন 12 আচ্ছা মানে 12 দিনৰ ষ্ট'ৰেজ আছে 12 দিনৰ কাৰণে ভাৰতবৰ্ষখন চলাবলৈ পেট্ৰল ৰাখিব পাৰে মানে তাকো 36 মিলিয়ন বেৰেল এজেগাত নাই 3 জেগাত আছে 3 জেগাত তোৰ মংগলোৰত কৰ্ণাটকত আছে মংগলোৰ আছে কৰ্ণাটকত বিশাখাপট্টনম আছে অন্ধ্ৰপ্ৰদেশ আৰু আছে পাদুৰ কৰ্ণাটকতে তোৰ বিশাখাপট্টনমত আছে 10 মিলিয়ন বেৰেল পাদুৰত আছে তোৰ 11 মিলিয়ন বেৰেল তাৰপিছত কৰ্ণাটকত আছে 15 মিলিয়ন বেৰেল গোটেই মিলিহে 36 আৰু দুটা বনাই আছে পাদুৰত আৰু এটা বনাই আছে তোৰ 15 মিলিয়ন বেৰেল আৰু ক'ত বনাইছে
উৰিষ্যাত উৰিষ্যা চণ্ডীখোলত বনাইছে। তাতে 27 মিলিয়ন বেৰেল, মানে ভাৰতবৰ্ষৰ চবতকৈ ডাঙৰ হ'ব উৰিষ্যা। সেইটো 27 মিলিয়ন বেৰেল ৰাখিব পাৰিব তাত ষ্ট'ৰেজ। চৰকাৰে 2018ত কিনিছিল $65, $65। 2019ত কিনিছে $56। 2020ত কিনিছে $40। এটা বেৰেল মানে 159 লিটাৰ কিনিছিলে, 20ত $40। তোৰ 3200 টকা তোৰ 159 লিটাৰ হ'লে হৰণ কৰিলে মাত্ৰ 20 টকা। ইয়াত দেখোন 60-70 টকা তলত তেলি নাপায়, ইমান পইচা বা। আৰে তাৰ পৰা তোক পেট্ৰল ডিজেল চব এক্সট্ৰা কৰি নিদিয়ে নহয়। পেট্ৰলিয়াম মানে হ'ল কেঁচা তেল, পেট্ৰল নহয় অকল। ইয়াত আহি ৰিফাইন কৰিব লাগে, ৰিফাইন কৰিলেহে তাৰপৰা পেট্ৰল ওলায় আৰু ডিজেল ওলায়। এই ৰিফাইন কৰা খৰচাটো ক'লৈ যাব? তোৰ খৰচা এভাৰেজ ধৰ 40 টকা ৰিফাইন কৰোঁতে 40 টকাকৈ হ'লে 20 টকা 60 টকা। 60 টকাটো গৈয়ে আছে। চৰকাৰে এতিয়া লাভ নোহোৱাকৈ তোক তেল দিব নেকি? মেইন কথা হ'ল আমাৰ জমা পুঞ্জিটো বহুত কম, মানে 36 মিলিয়ন বেৰেল বহুত কম হৈছে। 12 দিনহে, মানে 12 দিনহে চলিব পাৰিবি, তাৰপিছত আকৌ আনিব লাগিব, নহ'লে ভাৰত গ'ল। গাড়ী চব ঘৰত পেলাই থ'ব লাগিব। 12 দিনৰ ষ্ট'ৰেজে থাকে, গম পাইছ? সেইটো কাৰণে ষ্ট'ৰেজটো বঢ়ালে এতিয়া তেতিয়া 40 টকা হৈছে। হওঁতে যদি 360 বেৰেল ৰাখি থ'লে হয়, 360 বেৰেল ৰাখিলে কিমান দিন গ'ল? 120 দিন যাব। 360 বেৰেল হ'লে ক'ত 12 দিন, ক'ত 120 দিন? 360 বেৰেল, আমেৰিকাতো নাই আছে 360 বেৰেল। কথা আৰু যিমান জমা কৰি ৰাখিলে মানে সেইটোৱে কম, যেতিয়া কমি যায় তেতিয়া জমা কৰি ৰাখি থ'লে চৰকাৰ লাভ হয়। এতিয়া চা, পেট্ৰলত 1 টকা বঢ়া মানে কিমান টকা লাভ হয়? 48 কৰোৰ টকা। একদিনত 48 কৰোৰ টকা। তেনেকৈ 1 মাহত কিমান হ'ব? 48 কৰোৰ পূৰণ 30। মোবাইলে হেং মাৰি দিছে। 1.44 E10 মানে কি? তাৰমানে তোৰ 1440 কৰোৰ। 1440 কৰোৰ 1 বছৰ। আপোনালোকে ভাবক কিমান টকা।